এয়া দেখিছে ভেলাঘৰ আমি কাৰ্যসূচী চলি আছে। এয়া ভেলাঘৰ চাব পাৰে আমি ভেলাঘৰটো দেখাই দিওঁ। অসমৰ পৰা ওলাই আহিব লাগে ন। এইখিনি কি বনাইছে একেবাৰে কৈ দিয়া। এইটো আমাৰ সাপ এডাল দীঘল সাপ আছে, সাপৰ নেচ এডাল। অ'কে নেক্সট এই আগফালে আমাৰ হেৰি হ'ব সাপৰ মানে এনেকুৱা হ'ব মানে মুখখন সাপৰ ফেটটো হ'ব আৰু এইটো মানে নেচটো আৰু নেচটো বনোৱা গৈ দেখাই দিয়া আৰু নেচটো কাম হৈ গৈছে। এতিয়া এই তাত কি কৰি আছে এওঁলোকে কি কৰি এইটো আছে? মানে আমাৰ কিছুমান হেৰি থাকে যে কি বুলি কয় এই ঘৰবিলাকৰ ডিজাইন যে মানে এইটো ষ্টাইল টাইপ এটা ষ্টাইল ডেক'ৰেশ্যন কৰিছোঁ ভাল তাত আৰু মানে লাইটিং হ'ব, ধুনীয়া লাইটিং হ'ব। মেজিটো কেনেকৈ বনালে এক্সপ্লেইন কৰা। মেজি আমি বাঁহ দি বনাইছোঁ। প্ৰচেছটো কেনেকুৱা আছিল? প্ৰচেছটো মানে আমি খেৰবিলাক নাৰাবিলাক বান্ধি ধুনীয়াকৈ লগাই ওপৰত এনে যেনেকৈ বাঁহ বান্ধি তেনেকৈ নিদিয়া ডাইৰেক্ট নাৰ লগত নাৰাৰ লগত আমাৰ মিস্ত্ৰী লগতে ময়ো মিস্ত্ৰী আৰু সৰু সুৰা আৰু আমাৰ মিস্ত্ৰী বহুত দূৰৰ পৰা লৈ আহিছোঁ মানে আৰু আমাৰ এই দেখিছেই নহয় আমি বনাই আছোঁ। অলপ কেমেৰাটো ইফালে দিলে ভাল হয়। এয়া বকুৱা দিছোঁ যেন কাৰো হাতত ধৰিলেও মানে বাঁহে যেন নাকাটে তেনেকুৱা আমি বান্ধি ধুনীয়া বকুৱা বনাই আছোঁ। বিহু কেতিয়ালৈকে? বিহু আমাৰ অহাকালি কাম সম্পূৰ্ণ হোৱা নাই চাগে? সম্পূৰ্ণ আমাৰ বহুতখিনি কাম বাকী আছে। বৰ্তমান আমাৰ কাম বহুতখিনি বাকী আছে। আমি ৰাত দিন আমি লাগি আছোঁ, কষ্ট কৰিছোঁ আৰু আমি ৰাত দিন কষ্ট কৰি লাইট জ্বলাই আমি ভেলাঘৰটো বনাই একদিনত আমি গোটেই সম্পূৰ্ণ কৰিছোঁ। আজি ৰাতিটো লাগিম চাগে। যদি তোমালোকে এমাহ পালা হয় তেতিয়া কি কৰিলা হয়? এমাহ পালোঁ হয় যদি আমি বহুতখিনি আমাৰ ফিল্ডখন এবাৰ দেখাই দিওঁ বহুত আমি আগবাঢ়িব পাৰিলোঁ। বহুত ডাঙৰ ফিল্ড আছিলে আমাৰ হাতত মানে ইমান সময় নাই গম পাইছা। আমাৰ চব খোপা মানে অলপ আমি 4-3জনে এইখিনি কাম কৰিছোঁ। তৰা নৰা হ'ল মানে আৰু তেনেকুৱা আৰু 2 দিনত আমি এইখিনি কমপ্লিট কৰাৰ নিচিনা হ'ল। কালিলৈতো হ'লেই মাতিছে কোনো দোকানত আছে।